Good morning everyone. আজি একদম কুঁৱলী দি আছে চাৰিওফালে। আজি আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰম পানী কৰা হৈছে। গৰম পানী লাগে মাক। মা যিহেতু গৰম পানী নোহোৱাকৈ গা ধুব নোৱাৰে, গৰম পানী কৰা গৈছে সেয়া। আৰু এয়া বাচন ধুই আছোঁ। এয়া ভাত একদম চিম্পলকৈ খাব লৈছোঁ। এয়া কণী অমলেট, এয়া আলু ভাজি, এয়া ভাত, এয়া দালি, এয়া কবি ভাজি, এয়া অমলেট। এনেকৈ খাব লৈছোঁ চিম্পলকৈ। এয়া মেগী, সন্ধিয়া এয়া মেগী খাব লৈছোঁ। এয়া মেগী। এয়া আমাৰ বিয়াত যাব ওলাই আছে। এয়া ওলাইছোঁ বিয়াত যাবলৈ। ওচৰতে এখন বিয়া আছে। বাবা ইফালে আহা। এয়া এয়া বাবা। এনেকৈ যাব ওলাইছোঁ বিয়াত ধুনীয়াকৈ। এয়া পানীপুৰি, বাবাই বিৰাট ভাল পায় পানীপুৰি খাই। খোৱা। বিয়াৰ মাংস মেইন। পুৰা খানাটো খাই ওলাই আহিছোঁ। এইখন মেইন গেটখন, বিয়াৰ পেণ্ডেলৰ মেইন গেটখন এইখন। এইখন আৰু সেইফালে দৰা কইনা ফটো উঠিবৰ কাৰণে পুৰা প'জ দি আছে। আহি পাই গ'লোঁ, বিয়া খাই আহি পাই গ'লোঁ। এতিয়া ভালেই লাগিল বিয়াখন খাই। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। শুভৰাত্ৰি।